ছোৱালীবোৰৰ সকলোৰে সপোন থাকে মুখখন বগা হোৱা লগতে জিলিকি থকা কিন্তু আমি বিভিন্ন ধৰণৰ ক্ৰীম বা ফেচ ৱাছ ব্যৱহাৰ কৰি থাকোঁ কিন্তু সেইখিনি লগাই আমাৰ একো ভাল ৰিজাল্ট নাহে সেইকাৰণে আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে নতুন উপায় যিটো কোনো কেমিকেল নাই কোনো মেডিচিন নাই একেবাৰে ফ্ৰেছ নেচাৰেল হয় আপোনালোকে ভিডিঅ'টো চাই থাকিব হেল্ল' এভৰিৱান আশা কৰোঁ আপোনালোক ভালে আছে মই স্নেহা আপোনালোকে চাই আছে স্নেহা ব্লগছ এণ্ড কিচেন ভিডিঅ'টো তেনে চাই থাকিব সেইকৰলৈকে ভাল লাগিব আৰু মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব আৰু নতুনকৈ যদি আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তেনেহ'লে আজি ভিডিঅ'টোৰ কাৰণে প্ৰয়োজন হৈছে আমাৰ এল'ভেৰা সেইটো কাৰণে ল'বলৈ আহিছোঁ যিহেতু আমাৰ ঘৰত আছে মই এতিয়া এল'ভেৰা ল'ম এয়া দেখিছেনে এল'ভেৰা বহুত দৰকাৰী হয় আপোনালোকৰ ঘৰত নাই যদি এজোপা ৰুই ল'ব বহুত দৰকাৰী চুলিৰ আৰু স্কিনৰ কাৰণে বহুত ভাল এতিয়া মই কাটিছোঁ চাই থাকিব আপোনালোকে ইয়াত বহুত জেল আছে চাওক পৰিছে তেনেহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে প্ৰথমে লৈছোঁ এবাটি পানী তাৰপিছত এল'ভেৰাডোখৰ কাটি লৈছোঁ আৰু পানীত দি দিছোঁ যিহেতু এল'ভেৰাত যিহেতু আঠা ওলায় আঠাখিনি গুচি যাবলৈ মই পানীত তিয়াই লৈছোঁ আৰু দেখিছেনে মই কেনেদৰে এৰুৱাইছোঁ ছাইড দুফালে কাটি মই এৰুৱাই লৈছোঁ প্ৰথমে তাৰপিছতে মই এতিয়া বেলেগ এটা বাতি লৈছোঁ তাৰপিছতে মই এখন ফণি লৈছোঁ ফণিখনেৰে এনেদৰে কৰিলে মানে ধুনীয়াকৈ এৰুৱাই আহে দেখিছেনে মই যিটো পদ্ধতিৰে লগাম সেইটো কাৰণে ফণি দি এৰুৱালে ভাল হয় এতিয়া আমাৰ দৰকাৰ হ'ব হালধি যিহেতু মই লৈছোঁ এচামুচ এতিয়া হালধি লৈছোঁ যিহেতু কিনাতকৈ ঘৰৰ হালধি ভাল সেইটো কাৰণে মই ঘৰৰ হালধি লৈছোঁ আৰু এইখিনি দেখিছেনে কাটি থোৱা এল'ভেৰাখিনি এনেকৈ লগাব পাৰি হাতখনত মই এতিয়া লগাই দেখুৱাম আপোনালোকক দেখিছেনে কেনেদৰে লগাইছোঁ হাতত আপোনালোকেও লগাই চাব এবাৰ মুখতো লগাব পাৰি এনেদৰে 2-3 মিনিটমান এনেকৈ কৰি থাকিব লাগিব তাৰপিছত হালধিখিনি মই ইয়াত দি দিওঁ হাতেৰে ধুনীয়াকৈ মিলাই লওঁ হাতেৰে মিলালে ভাল সেইটো কাৰণে মই হাতেৰে মিলাইছোঁ ইয়াত মই দিছোঁ ৰ'জ ৱাটাৰ এচামুচ 2-3 মিনিটমান মই এনেদৰে মিলাই থাকিম দুখন হাতে এনেদৰে মিলাই থাকিলে ভাল হয় চামুচতকৈ হাতেৰে মিলালে ভাল হয় সেইটো কাৰণে মই হাতেৰে মিলাইছোঁ আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে মিলাই থোৱা হালধি আৰু এল'ভেৰাখিনি মই এতিয়া গালত লগাইছোঁ দেখিছেনে মই কেনেদৰে লগাইছোঁ 10 মিনিটমান ধৰি এনেদৰে লগাই থাকিব লাগিব গোটেই গালখনত ধুনীয়াকৈ যাতে লাগি যায় আৰু ভিডিঅ'টো দীঘল হ'বৰ কাৰণে মই অকণমান স্পীড কৰি দিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হৈছে আৰু লগাই বেছি নাই আৰু ধুনীয়াকৈ যাতে লাগি যায় দেখিছেনে লগাই হৈছে আৰু এয়া দেখিছেনে মোৰ মুখখন এতিয়া লগোৱা আধা ঘণ্টা হ'ল শুকাই আহিছে আৰু বেছি সময় নাই এতিয়া দেখিছেনে আগতে কিমান ধুনীয়া হৈ গ'ল